वेलकम बैक टू माय चैनल ध्यानदोष ब्लॉग केने আছে আপোনালোক আশা কৰো ভালে আছে মই ভাবিছো আপোনালোকৰ বিহুটো ধুনিয়া গৈছে আৰু আজি মই গৈ আছো আৰ্ট স্কুল পুৰা দেখিছে আৰ্ট স্কুলত এয়া কেলে পিন্ধিছো জানেনে আজি হ'ব আৰ্ট স্কুলত বিহু মানে একেবাৰে নিচিনা কাপোৰ চুৰিয়া গামোচা কুৰ্তা পিন্ধি লৈ আৰ্ট স্কুলত আজি মানে বিহু পাতিছে নিজৰ নিজৰ টেলেণ্ট সবে দেখাব কিছুমানে ঢোল বজাব জানে ঢোল বজাব কিছুমানে তাল বজাব জানে তাল বজাব মই ঢোল দিম বুলি ভাবিছিলোঁ কিন্তু মানে বজাব কৰিব ইমান নেজানো ন সেইটো কাৰণে তালকে লৈছোঁ এতিয়া দেৰি হৈছে মানে যাই পেলাই দেখাই আছোঁ ব'লক আজি আমাৰ ভিডিঅ'টো দোস্ত আমাক এয়া কম্পিটিশ্যন হৈছে মানে আৰ্টৰ এতিয়া এইবিলাক চাওক চব ল'ৰা ছোৱালী আহিছে এয়া আমাৰ কণ আৰু এইপিনে ৰিক্ৰাছ আৰু এইপিনে মেমে কিবা কৰি আছে আৰু এয়া চাওক পুৰা ল'ৰা ছোৱালী চাওক আকাত ব্যস্ত এতিয়া মই আকৌ আঁকিবলৈ দেখাই আছোঁ দোস্ত এয়া আমাৰ ৰিক্ৰাছ ভাই ঢোল বজাই আছে ভাই বঢ়িয়া আৰু এয়া চাওক এইপিনে তাল এইপিনে ঢোল বজাইছোঁ আৰু এপিনে হাই কোৱা এয়া দাদা এপিনে চাব পাৰে ছাৰ অকণ ঢোলটো বজাই দিব পাৰিব নেকি অঁ ঢোল বজাবলৈ বিহু এটা গাবলৈ দিয়া ছাৰ বিহু এটা গাই গাব লাগিব বিহু মানে কি ভাগে পালেহি বাকীখিনি গাম এয়া আপুনি ছাৰ স্থান পাইছে গতিকে আমি কিয়নো বেক হৈ ৰওঁ সেইকাৰণে আমি আজি বহাগৰ দ্বিতীয় দিনটো আমি এনেধৰণে মুকলি বিহুটো আয়োজন কৰিলোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি মই সকলো অসমবাসী ৰাইজলৈকে বিহুৰ অনুৰোধ জনালোঁ যাওঁগৈ একদম ৰাতিলৈ আজি চামগৈ দেই দোস্ত আপোনালোকেও চাব দেই আমাৰ ছাৰক দেখা পাব আৰু এপিনে ছাৰ হাই কৈ দিয়ক অকণমান হেপী বিহু হেপী বিহু হেপী বিহু আৰু দোস্ত ফাইনেলি আমি ঘৰ পাৰ গ'লোহি মানে ভাত পানী খালোঁ আৰু আজি নিচিনা মানে আজি বেলেগ মজা হৈছে গম পাইছেনে আপোনালোকে মানে ভিডিঅ'ত দেখিছে ইমান মজা পোৱা নাই কিন্তু আপোনালোকে আজি ৰিয়েল লাইফত দেখা হেঁতেন বহুত মজা পালেহেঁতেন মানে আমাৰ ছাৰে তেনেকুৱা বহুত মজা দিয়ে কিন্তু দেই ষ্টুডেণ্টছবিলাকত আৰু হেৰি যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু নিউজ লাইভ টাইম এইটো নে কি আছিলে মানে নিউজ চাবলৈ নাপাহৰিব বা ছাৰক দেখিব বাই বাই চি ইউ ইন মাই নেক্সট ভিডিঅ' দোস্ত